Hello everyone, welcome to my channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি দিনটো মই এটা ব্লগ কৰো বুলি ভাবিছো। ৰাতিপুৱাৰ পৰা মই কি খাও কি কৰো সেইখিনি আপোনালোকক দেখাম। আশা কৰো ভিডিওটো চাই ভাল পাব। ৰাতিপুৱা মই এগিলাস গৰম পানীৰে দিনটো আৰম্ভ কৰিছো। গৰম পানী আমি ৰাতিপুৱা খালি পেটত খাব লাগে, বহুত উপকাৰ পোৱা যায়। সেইকাৰণে পানী গিলাস খাই অলপ দেৰি মই বাৰান্দাত বহিম। এতিয়া যেহেতু ঠাণ্ডাৰ দিন আৰম্ভ হৈছে, ৰ'দত বহি বিৰাট ভাল লাগে। অলপ দেৰি মই তেনেকৈ ৰ'দত বহি ব্ৰেকফাষ্ট কি বনাওঁ, কি খাওঁ, লাঞ্চ কি কৰোঁ আৰু ডিনাৰো কি কৰোঁ সকলোখিনি আজি মই আপোনালোকক দেখাম। চাই থাকিব আগলৈ। আগফালে বাৰান্দাত ৰাতিপুৱা ৰ'দটো বিৰাট ধুনীয়াকৈ পৰে আৰু বাৰান্দাত তেনেকৈ ফুলৰ বহুত টাব কিছুমানো মায়ে ধুনীয়াকৈ ৰাখিছে। সেইখিনিৰ মাজত বহি ৰাতিপুৱা ৰ'দ লোৱাৰ আমেজেই বেলেগ। সেইকাৰণে মই ইয়াত অলপ দেৰি বহোঁ এতিয়া আৰু তাৰপিছত ব্ৰেকফাষ্ট বনাব যাম। বেছি দেৰি বহি থাকিলে দেৰিয়ে হ'ব। মই এতিয়া ব্ৰেকফাষ্ট বনাওঁ। ব্ৰেকফাষ্টত আজি পোহা খাম বুলি ভাবিছোঁ। পোহা মোৰ একদম ফেভৰেট ব্ৰেকফাষ্ট হয়। যেতিয়াই পাৰোঁ বনাই খাবলৈ সদায় চেষ্টা কৰোঁ। সদায় খোৱা নহয়, মাজে মাজে খাওঁ আৰু আজি পোহা আৰু গাখীৰ চাহ খাম। দেখাম আপোনালোকক, বনাই লওঁ আগত। পোহাখিনি খাবলৈ বিৰাট ধুনীয়া হৈছে আৰু গাখীৰ চাহৰ লগত এইটো মোৰ ফেভৰেট ব্ৰেকফাষ্ট হয়। আজি মই কেনেকৈ বনাওঁ সেইখিনি দেখুওৱা নাই আৰু আগতে মোৰ চেনেলত এটা ভিডিঅ' দিয়া আছে। আপোনালোকে যদি চাওঁ বুলি ভাবে মোৰ ওপৰ আই বটনত দি দিম, আপোনালোকে তাত গৈ পেলাই কেনেকৈ বনাওঁ মই সেইটো চাব পাৰিব। খাবলৈ বিৰাট ধুনীয়া হৈছে। তেতিয়াহ'লে মই ব্ৰেকফাষ্ট এনজয় কৰি লওঁ। নেক্সট আপোনালোকক লগ পাই আছোঁ লাঞ্চৰ। 11টামান বাজিছে আৰু এতিয়া মই খাবলৈ লৈছোঁ। এইখিনি ইয়াত আছে আপেল, নাচপতি আৰু কল। এইখিনি মই এতিয়া খাম। আপোনালোকে বাৰু ফ্ৰুটছ খাই ভাল পায়নে? মই একদম ভাল নাপাওঁ আৰু মই সদায় এনেকৈ ফ্ৰুটছ নাখাওঁ। আজি এয়া মানে কাটি মেলি দিলে, তেনেকৈ ৰেডি কৰি দিলে খাওঁ আৰু এলাহো লাগে আৰু কিবা খাই ভাল নালাগে ইমান। মানে কেতিয়াবা খোৱা হয়, আজি খাইছোঁ সেইকাৰণে আপোনালোকক দেখাইছোঁ। আৰু কমেণ্ট ছেকশ্যনত জনাবচোন কোনে এনেকৈ ফ্ৰুটছ খাই ভাল নাপায়। মোৰ নিচিনা কোন আছে মই গম পাম। এতিয়া লাঞ্চ টাইম হ'ল। লাঞ্চত আজি আছে চিকেন, লোকেল চিকেন চিম্পল কাৰী আৰু এইটো আছে চিকেন মছালা। এইটো কালি ৰাতিৰ হয়। ৰাতিৰ মাংসটো খাই কিবা বেলেগ এটাই টেষ্ট লাগে, সেইকাৰণে এইখিনিও লৈছোঁ অলপমান। আৰু দালি চালিখিনি লোৱা নাই আৰু লোকেল চিকেন কাৰী, চালাড আৰু এইটো খাৰলি ওচৰৰ আণ্টি এগৰাকীয়ে কালি দিছে। এইটোৰ লগত এতিয়া মই লাঞ্চ ষ্টাৰ্ট কৰিম।
আপোনালোকে বাৰু মাংসত দিয়া আলু খাই ভাল পায়নে? মইতো মাংসত আলু নিদিলে নচলে, বিৰাটেই ভাল পাওঁ। কোনে কোনে ভাল পায় কমেণ্ট ছেকশ্যনত ক'ব। আলুখিনিৰ লগত সানি লৈছোঁ। বিৰাটেই ধুনীয়া হৈছে, চিম্পল একদম লোকেল চিকেন কাৰী। যেতিয়া ভিডিঅ' কৰিব ষ্টাৰ্ট কৰোঁ কিবা নহয় কিবা হাল্লা বেকগ্ৰাউণ্ডত ষ্টাৰ্টেই হৈ যায়, উপায় নাই। তেতিয়াহ'লে লাঞ্চটো কৰি লওঁ, তাৰপিছত নেক্সট আকৌ কি খাওঁ দেখাই যাম আৰু চাই থাকিব। গুড ইভিনিং এভৰিৱান। এতিয়া হ'ল চাহ খোৱাৰ সময় গধূলি, আৰু মই গধূলি গাখীৰ চাহ তেনেকৈ নাখাওঁ, লাল চাহ হৰলিক্স তেনেকুৱা ধৰণে খাওঁ। আজি আছে আদা দিয়া লাল চাহ। চাহৰ লগত প্লেটত লৈছোঁ কাজু বৰফি আৰু বুন্দিয়া লাডু, এইটো ঘৰত বনোৱা নাৰিকল লাডু, ব্ৰেডত লগাই লৈছোঁ চেজৱান চচ আৰু অলপমান মিক্সচাৰ। এইখিনি দি মই এতিয়া চাহ খাম। প্লেটত থকা বাকীখিনি খোৱা হ'ল, কিন্তু বুন্দিয়া লাডুটো ভাবিলোঁ অলপমান ক্ৰীমৰ লগত খাওঁ। এনেদৰে খাই বিৰাট ভাল লাগে। আপোনালোকে কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ডিনাৰ টাইম হ'ল। আজি ডিনাৰত আছে চিম্পল দালি, ভাজি, ভাত আৰু মাছ ফ্ৰাই। এইখিনি মই খাই পেলাই ভিডিঅ' কৰি নেদেখাওঁ, আৰু টোপনি আহি আছে অলপমান। যেন তেনে সোনকালে খাই মেলি মই ব্লগটো শেষ কৰিম। ইমানখিনিয়ে আছিলে আজিৰ ব্লগটো। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পাইছে লাইক কৰিব নাপাহৰিব, কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই আগলৈ ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আৰু ইমানখিনিয়ে, লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো সুস্থ থাকক, হেপী থাকক, বাই বাই।